Good morning everyone. আজি 27 জুনৰ অসমীয়া প্ৰতিদিনখনৰ মই হেডলাইনখিনি পঢ়িবলৈ আগবাঢ়িছোঁ। ইণ্ডিয়াৰ সংবিধান বচাও অভিযানক প্ৰতিহত কৰাৰ লক্ষ্য শাসক পক্ষৰ। ঘনীভূত অধ্যক্ষ নিৰ্বাচিত হৈ জৰুৰী অৱস্থাক স্মৰণ ওম বিৰলাই। 2 মিনিট সময়ৰ সদনত সকলোকে মৌন হ'বলৈ অধ্যক্ষই আহ্বান জনোৱা বিৰোধীৰ প্ৰতিবাদ। সংসদ স্থগিত, সংসদৰ বাহিৰত জৰুৰী অৱস্থাক লৈ NDAৰ বিক্ষোভ। ওম বিৰলাক আদৰণি জনাই প্ৰধানমন্ত্ৰী মোদীয়ে ক'লে অধ্যক্ষৰ বিনয়ী ব্যক্তিত্বই সদন পৰিচালনাত সহায় কৰে। 20 লক্ষাধিক ভক্তৰ সমাগমেৰে অম্বুবাচী মেলাৰ সামৰণি। ভক্তৰ বাবে পুনৰ মুকলি হ'ল কামাখ্যা মন্দিৰৰ দুৱাৰ। 30 জুনলৈ কামাখ্যাত বন্ধ VIP পাছ। ৰাজ্যৰ মঠ মন্দিৰ দেৱালয়ত পুনৰ আৰম্ভ পূজা অৰ্চনা। অসমীয়া ছবি পৰিচালকলৈ আন্তৰ্জাতিক স্বীকৃতি। অস্কাৰ সমিতিলৈ মনোনীত ৰীমা দাস। উৎকট গৰমত বিদ্যুতৰ ভয়াৱহ সংকটত বিপৰ্যস্ত ৰাজ্যৰ জনজীৱন। গ্ৰামাঞ্চলত 8ৰ পৰা 10 ঘণ্টা পৰ্যন্ত লোডশ্বেডিং। ৰাজধানী গুৱাহাটীতো সঘন বিদ্যুৎ কৰ্তনত অতিষ্ঠ ৰাইজ। চাহিদা 2300 মেগাৱাট, নিজস্ব উৎপাদন মাথো 300 মেগাৱাট। 86-87% বিদ্যুতে বহিৰাজ্যৰ পৰা ক্ৰয় কৰিবলগীয়া হয় APGCL-এ। অভিযোগ নম্বৰত ফোন কৰিলেও গ্ৰাহকে নাপায় সঁহাৰি। স্মাৰ্ট প্ৰিপেড মিটাৰ সংযোগৰ পিছতে যধে-মধে বাঢ়িছে বিদ্যুৎৰ বিল। ৰাজ্যক উপৱা APSC কেলেংকাৰী। বিশেষ আদালতৰ কঠোৰ পৰিস্থিতিৰ পিছতে তদন্তকাৰী বিষয়া সলনি। DSP উপেন কলিতাক নতুন দায়িত্ব। তদন্তত বিসংগতি দেখি ক্ষুণ্ণ হৈ আদালতে দিছিল বিষয়া সলনিৰ নিৰ্দেশ। পুনৰ উন্মোচন হ'ল শিক্ষা বিভাগৰ ফোপোলা স্বৰূপ। চৰাইদেউৰ নৃত্য শিক্ষকেও শিক্ষা সেতু এপত দিলে উপস্থিতিৰ স্বাক্ষৰ। শিক্ষা সেতুৰ মৃত শিক্ষাগুৰু লোকেশ্বৰ গগৈৰ উপস্থিতি দেখি হতভম্ব সচেতন মহল। 3 নম্বৰ পৃষ্ঠাত আছে আৰক্ষীৰ জালত শ্ৰদ্ধা সুৰভি অধ্যক্ষ। কোটি টকা আত্মহত্যা প্ৰবঞ্চক ঋতুপৰ্ণ পাঠকক শ্বিলঙত গ্ৰেপ্তাৰ। অৱশেষত আৰক্ষীৰ জালত পৰিল। গ্ৰাহকৰ জমা ধন ঘূৰাই নিদি লক্ষ লক্ষ টকা আত্মসাৎ কৰি পলাতক হৈ থকা শ্ৰদ্ধা সুৰভি নিধি নামৰ বিত্তীয় প্ৰতিষ্ঠানটোৰ অধ্যক্ষ। 5 নম্বৰ পৃষ্ঠাত আছে নীট পৰীক্ষা পুনৰ অনুষ্ঠিত কৰা। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী। JNU শিক্ষাৰ্থীৰ ধৰ্ণা বিক্ষোভত উত্তাল দিল্লীৰ যন্তৰ মন্তৰ। মংগললৈ সম্প্ৰসাৰিত হৈছিল মেডিকেল কেলেংকাৰী। বিহাৰ আৰক্ষীৰ পৰা দাহ কৰা প্ৰশ্নকাকত, ফোন, লেপটপ উদ্ধাৰ CBI। প্ৰধানমন্ত্ৰীলৈ পত্ৰ লিখি নীট পৰীক্ষা বাতিলৰ আৰ্জি মমতা বেনাৰ্জী। গুৱাহাটীৰ বাতৰিত আছে অসম সচিবালয়ৰ সন্মুখতে পোহনীয়া হাতী ৰামুৰ সন্ত্ৰাস। 15খন গাড়ী ক্ষতি। বন বিভাগে একুলাইজ কৰি ৰাখিছে নিৰীক্ষণত। দিছপুৰৰ অসম সচিবালয় নাটুটোৰত পথৰ দুৰৱস্থা, যাতায়াতত দুৰ্ভোগ সাতগাঁওবাসীৰ। বোকাপানীৰে একেকাৰ পাৰ্লিতল পথ। ৰাইজৰ অভিযোগলৈ গুৰুত্ব নাই বিধায়ক অতুল বৰা, পৰিষদ অসীম শইকীয়াৰ। 19খন ৰাজ্যৰ পৰীক্ষা সম্পৰ্কীয় অনিয়মৰ তথ্য প্ৰকাশ। 2019 চনৰ পৰা দেশত 65বাৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল। বিমুদ্ৰীকৰণ GST। কৰোনা মহামাৰীয়ে নিবনুৱা কৰিলে 1.34 কোটি লোকক। 7 বছৰত দেশত 37 লাখ ক্ষুদ্ৰ ব্যৱসায় বন্ধ। প্ৰতিশোধে ভাৰতৰ প্ৰথম লক্ষ্য। যোৱাবাৰ T20 বিশ্বকাপ ছেমিফাইনেলৰ কথা সোঁৱৰাই ইংলেণ্ডৰ মাইণ্ড গেম। ইংলেণ্ড ডেনমাৰ্কৰ লগত অন্তিম 16ত স্লোভেনিয়া। ব্যৱসায় বাণিজ্য পেজটোত আছে অসমত ইথানলৰ বাণিজ্যিক উৎপাদন আৰম্ভ। গোৱালপাৰাত শস্যভিত্তিক প্ৰকল্প স্থাপন। গুলচন পলিয়ছৰ। অন্তিম পৃষ্ঠাত আছে কেজৰিৱালক 3 দিনৰ CBI জিম্মালৈ। নতুন গোচৰৰ পিছতে সুপ্ৰিম কোৰ্টৰ আবেদন প্ৰত্যাহাৰ দিল্লীৰ মুখ্যমন্ত্ৰীৰ। এয়া আছিল আজি অসমীয়া প্ৰতিদিনখনৰ মূল হেডলাইনখিনি। আপোনালোকে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ আজিৰ দিনটো শুভ হওক। নমস্কাৰ।